মোৰ হাতৰ ওপৰত থিয় আছে এতিয়া। আজি গৈছিলোঁ বৰহিল। सो आज का सीन कुछ ऐसा है। हाय गाइस मैं आलू गई अपना मजत मैं नतुन चैनल एटो नतुन ब्लग मोर फार्स्ट ब्लग जीवनर अपना मजत देखाइछु बरहिल। मैं आइछु आज बरहिल आछे गेलेकी बिहुबर এতিয়া पिकनिक प्लेस। पिकनिक खाबले बहुत मानुह आइছে। पिकनिकर सीजन चाওক किमान मानुह आइছে। आहक এতিয়া মই বনা ভিডিওটো এনজয় কৰক। এয়া চাওক মোৰ লগৰটো ই ঘৰত পাবজি খেলি খেলি অকল বহি আছিলে। সি আকৌ লৈ আহিলোঁ। ই বোলে এতিয়া পাবজি নেখেলে, ইয়াত থাকে বোলে। আজি ইয়াত দিখৌ ফেষ্টিভেল পাতিছে। প্ৰত্যেক বছৰে পাতে দিখৌ ফেষ্টিভেল। আৰু এয়া চাওক দিখৌ ফেষ্টিভেল। চাওক পিছফালে নাগালেণ্ড নাগা পাহাৰ। এইখন নৈ পাৰ হ'লেই নাগালেণ্ড। যদি যাওঁ বুলি ভাবে আহি পিনে যাব পাৰে। নাও আছে ইয়াত, নাওলৈ পাৰ হ'ব পাৰিব। প্লিজ আহিব আপোনালোক। Gato ফুৰি গ'ল গাটো। এটা গাটো ভিডিও নাই ভিডিও ভাই কৰ। এই মজা আহিছে। মোৰ হাতৰ ওপৰত থিয় আছে এতিয়া। কোনোবাই দাঙি দিয়ে অলপ তলত। কোৱা হয় ল'ৰা যায় যেতিয়া গদা পানীত হত্যা কৰিবলৈ খেদিছিলে, তেতিয়া ইয়াতে আহি তেওঁ নগা পাহাৰত লুকাইছিলে। আৰু এই নগা পাহাৰৰ পৰা তেওঁ এই বৰহিলত বৰশীটো পাইছিলে। বৰশীটো পাওঁতে মানে সেই তাত ডালিমীয়ে সদায় গা ধুব আহিছিলে। ডালিমীয়ে গা ধোৱা টাইমত তেনেকৈ মানে ডালিমীয়ে গদাপানী প্ৰেমত পৰিছিলে। সেইটোৱে কাহিনী। আৰু গদাপানীৰ ভৰিৰ চিন আছে সেই তাত। বোলক আপোনাক দেখাম ভৰিৰ চিন। এতিয়া চাগে নাই চাগে এতিয়া বোলো আপোনাক দেখাবলৈ চেষ্টা কৰিম বোলক।
এতিয়া বৰশিল চাওক ইমান প্ৰকাণ্ড এটা শিল। এই শিলত বহিয়েই গদাধৰ সিংহ অৰ্থাৎ অসমৰ এজন প্ৰসিদ্ধ ৰজা স্বৰ্গদেউ, যিজনে ইয়াত বহি বৰশীটো পাইছিল। আহক ওপৰেদি উঠি চাওঁ। বৰশীলৰ ওপৰত ইয়াত কয় যেনো গদাপাণি, স্বৰ্গদেউ গদাপাণি এটা ভৰিৰ চিন আছে। আহক চাওঁ। এইটোহে চক ভৰিৰ চিন, কিন্তু এতিয়া ভালকে ধৰিব নোৱাৰা হয়। এইটোৱে হয় ভৰি চিন। চক কিমান প্ৰকাণ্ড ভৰি চিন আছিলে। তেওঁ যদি ভৰিটো ইমান ডাঙৰ আছিলে, তেতিয়াহ'লে চক ভাবক গাটো কিমান ডাঙৰ আছিলে। নামটো ইনে গদাপাণি পোৱা নাছিলে, প্ৰকাণ্ডৰ দেহাটোৰ পৰাহে পাইছিলে নামটো গদাপাণি। হ'ব আৰু অলপ দূৰ গ'লে নাগালেণ্ড পাই যাবি। আহিলা এই ভুলকে চাহ কৰি না চাহ কৰি না এইবিলাক দৈয়া